কওকচোন কি হৈছিল ঘটনাটো? এই অলপ আগতে ষোলচকীয়া গাড়ী এখনে তীব্ৰ গতিত আহি থকা অৱস্থাত এখন স্কুটিক মহতিয়াই কিন্তু দুৰ্ভাগ্যজনক থানা সন্মুখতে ইমান জোৰকৈ অহাৰ পিছতো তেখেতে গাড়ীখন নৰখাই পলাই আহোঁতে কিছুমান ল'ৰা তাক খেদি পঠায়। তাৰপিছত ইয়াতে আহি চাম তলত মানে 30 চনত ৰখি পলাতক বুলি গম পাইছোঁ দিয়া মানুহজন। হয়, তেখেতে প্ৰায় 1.5 কিলোমিটাৰ চুচৰাই আনি আমাৰ ভূদৈ দলং কাষত পেলাই থৈ তেখেতে পলাই আহিছে আৰু আহি 30 চনত তিনিআলিত তেখেতে ৰখাই গাড়ীখন পলাতক অৱস্থাত বৰ্তমান আছে। বৰ্তমান মৰণি আৰক্ষী আহি তেখেতৰ গাড়ীখন জব্দ কৰি নখচি থানালৈ লৈছে। এতিয়ালৈ গম নাপাই পোৱা নাই, তেখেতে পলাতক বুলি গম পাইছোঁ। ভয়ংকৰ ঘটনা, দুৰ্ভাগ্যজনক ঘটনা। তেখেতে আজি মানে অতি তীব্ৰ গতি হোৱাৰ কাৰণে এই ঘটনা হৈছে বুলি আমি গম পাইছোঁ। ৰখাইছিলে ৰখাৰ পিছত কি বোলে এই ল'ৰাটোকে খালী আছে বোলে ভাবিলে। তাৰপিছত এই গাড়ীখন আগত যাই এনে কৰিলেহে এই গাড়ীটো চলাই দিলে। মানে কি গাড়ী আছিল? এই টাৰাক স্কুটিৰ ওপৰত এই ল'ৰাটোকে মানে মাৰি দিলে। ডাইৰেক্ট ৰখা আছিলে গাড়ীখন, গুচি গ'ল। আমাৰ ছোৱালী আছিলে, পালে। আমাৰ প্ৰেক্টিচ লৈ আহিছিলে মৰেনি বাপুজি। স্কুটিখনে লাগিলে।